Praise the Lord everyone, মই আপোনালোক সকলোকে যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোঁ। প্ৰিয়সকল, আপোনালোক সকলোৰে লগত ঈশ্বৰৰ শান্তি, দয়া, অনুগ্ৰহ আৰু প্ৰেম সদায় থাকক। প্ৰিয়সকল, মই আজি গীতমালা 30 অধ্যায় 5 পদৰ পৰা আপোনালোকৰ আগত মই পঢ়িব বিচাৰিছোঁ। কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ অনুগ্ৰহ জীৱনৰ গোটেই কাললৈকে। ক্ৰন্দন ৰাতি থাকিব পাৰে, কিন্তু ৰাতিপুৱাতেই আনন্দ আহে। প্ৰিয়সকল, ইয়াত লিখা আছে যে তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ অনুগ্ৰহ জীৱনৰ গোটেই কাললৈকে। ক্ৰন্দন ৰাতি থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে। প্ৰিয়সকল, বাইবেলত লিখা আছে যে আমি যেতিয়া পুৰণা নিয়ম পঢ়িবলৈ যাওঁ, তাত আমি দেখিবলৈ পাওঁ যে যেতিয়া ইজৰাইল মানুহবিলাকে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিছিলে, ঈশ্বৰৰ বিৰুদ্ধে গৈ পেলাই মূৰ্তি পূজা কৰিছিলে, তেতিয়াই ঈশ্বৰে তেওঁবিলাকক শাস্তি দিছিল, তেওঁবিলাকক শত্ৰুবিলাকৰ হাতত সমৰ্পণ কৰিছিলে। যেতিয়া তেওঁবিলাকে ঈশ্বৰৰ বিৰুদ্ধে গৈ পেলাই পাপ কৰিছিলে, তেতিয়া তেওঁবিলাকক ঈশ্বৰে কাৰেকশ্যন কৰিবৰ কাৰণে কোনোবা ৰজাৰ হাতত তেওঁবিলাকক সমৰ্পণ কৰা হৈছিল। আমি জানো যে যেতিয়া ইজৰাইলৰ মানুহবিলাকে মূৰ্তি পূজা কৰিবলৈ ষ্টাৰ্ট কৰিলে, তেতিয়া ঈশ্বৰে তেওঁবিলাকক বাবিলৰ ৰজা নবুখাদনেছৰৰ হাতত সমৰ্পণ কৰিলে, তেওঁবিলাকক বন্দী অৱস্থালৈ পঠালে। প্ৰিয়সকল, আমাৰ জীৱনতো আমি যেতিয়া ঈশ্বৰৰ বিৰুদ্ধে আমি পাপ কৰোঁ, ঈশ্বৰে আমাৰ ওপৰতো কিছুমান ডিচিপ্লিন আনিবলৈ চেষ্টা কৰে, যাতে আমি যেন তেওঁৰ ওচৰলৈ ঘূৰি আহোঁ। প্ৰিয়সকল, ঈশ্বৰৰ প্ৰেমৰ সম্পৰ্কে ইয়াত কোনো সন্দেহ নাই। তেওঁৰ প্ৰেম সদাকাললৈকে থাকে। তেওঁৰ প্ৰেম আপোনাৰ কামৰ ওপৰত নিৰ্ভৰ নহয়, তেওঁৰ প্ৰেম আমাৰ ওপৰত নিৰ্ভৰ নহয়, তেওঁৰ প্ৰেম তেওঁৰ ওপৰত নিৰ্ভৰ। আমি ভাল হ'লেহে তেওঁ আমাক প্ৰেম কৰে, আমি বেয়া হ'লে, পাপ কৰিলে তেওঁ আমাক প্ৰেম নকৰে, এনেকুৱা তেওঁ নহয়। মনত ৰাখিব, তেওঁ সদায় আমাক প্ৰেম কৰে। এইকাৰণে নহয় যে আমি ভাল, বাট এইকাৰণে বিকজ হি ইজ লাভ, তেওঁ প্ৰেম, তেওঁ নিজে প্ৰেম, এইকাৰণে তেওঁ আমাক প্ৰেম কৰে। এই বিষয়ে আমি কোনোমতে কেতিয়াও সন্দেহ কৰি থকা উচিত নহয়। প্ৰিয়সকল, আমি যেতিয়া ঈশ্বৰৰ বাক্য এৰি আমি যেতিয়া ঈশ্বৰৰ পৰা আমি জগতৰ ফাললৈ আমি ধাৱমান হওঁ, ঈশ্বৰে সদায় কিছুমান চিটুৱেশ্যন আমাৰ বিৰুদ্ধে ক্ৰিয়েট কৰে, যাৰে যেন আমি কিছু মুহূৰ্তৰ বাবে শাস্তি পাওঁ আৰু তেওঁৰ ওচৰলৈ আমি ঘূৰি আহোঁ। প্ৰিয়সকল, ঈশ্বৰে কেতিয়াও আমাক ত্যাগ কৰিবলৈ বা হেৰুৱাবলৈ ইচ্ছা নকৰে। তেওঁ আপোনাৰ কাৰণে আৰু মোৰ কাৰণে নিজৰ একমাত্ৰ পুত্ৰক দান কৰিলে। প্ৰিয়সকল, তেওঁ নিজৰ জীৱন আমাৰ কাৰণে দান কৰিলে, যাতে যেন আমাক তেওঁৰ কাষত কোনো পিতৃয়ে, কোনো বাপেকে নিবিচাৰে নিজৰ সন্তানক তেওঁৰ ওচৰৰ পৰা দূৰত থকাত। প্ৰিয়সকল, আমি সদায় এটা কথা মনত ৰাখিব লাগে যে তেওঁ আমাৰ পিতৃ হয় আৰু আমি তেওঁৰ সন্তান হয়। তেওঁ আমাৰ পিতৃ হোৱা হেতুকে তেওঁ আমাক কেতিয়াও দূৰত থকাটো নিবিচাৰে। তেওঁ সদায় বিচাৰে আমি সদায় তেওঁৰ কাষত থাকক। তেওঁ সদায় বিচাৰে আমি সদায় তেওঁৰ পৰা সদায় পৰামৰ্শ লওঁ। হি ইজ এ গড অফ জেলাছ। তেওঁ মৰ্যাদা ৰখাত উদ্যোগী ঈশ্বৰ আৰু তেওঁ বৰ উৎসাহী ঈশ্বৰ হয়। তাক জেলাছ বুলি কোৱা হয়। প্ৰিয়সকল, আমি যেতিয়াই আমাৰ জীৱনত প্ৰাথমিকতা আমি পৰিৱৰ্তন কৰোঁ, মানে আমি যেতিয়াই
আমার জীবনের প্রথম স্থান ঈশ্বরক নিদি আমি কোনোবা এটা বস্তুক আমি দিওঁ বা কিবা এটা জীৱনৰ কিবা এটা ইম্পৰ্টেণ্ট পাৰিলে আপোনাৰ সন্তানেই হওক আপোনাৰ হাজবেণ্ডে বা ৱাইফে হওক আপুনি যিকোনো বস্তুৱে নহওক কিয় আপোনাৰ জব হ'ব পাৰে আপোনাৰ ফেভাৰিট কিছুমান বস্তু হ'ব পাৰে আপুনি যেতিয়াই আপোনাৰ প্ৰাধান্যতাটো ঈশ্বৰক নিদি সেই বস্তুবিলাকক বা সেই বিশেষ ব্যক্তিজনক দিয়ে সেই তেতিয়াই আমাক তাৰ পৰা ওলটাই আনিবলৈ কিবা নহয় কিবা চিটুৱেশ্যন এৰেঞ্জ কৰে আমি যেতিয়া তেওঁৰ পৰা আমি বিচ্যুতি খাওঁ আমি তেওঁৰ পৰা যেতিয়া আমি বেলেগ হ'বলৈ চেষ্টা কৰোঁ আমি তেওঁৰ পৰা যেতিয়া দূৰত যাওঁ তেতিয়াই তেওঁ আমাৰ বিৰুদ্ধে কিবা নহয় কিবা চিটুৱেশ্যন এৰেঞ্জ কৰে যাতে যেন আমি তেওঁৰ ওচৰলৈ ঘূৰি আহোঁ প্ৰিয়সকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে এজন পিতৃয়ে কিদৰে নিজৰ সন্তানক নিজৰ ওচৰত ৰাখিবলৈ অনবৰতে চেষ্টা চলাই থাকে প্ৰিয়সকল তেওঁৰ হৃদয়ত তেওঁৰ মনত কাৰ কথা 24/7 24 ঘণ্টাই কাৰ কথা তেওঁৰ মনত থাকে আপোনাৰ কথা আৰু মোৰ কথা আমি যেতিয়া বাইবেলটো ধ্যানেৰে পঢ়ো আমি যেতিয়া ঈশ্বৰৰ মাত শুনিবলৈ চেষ্টা কৰোঁ বাইবেলৰ যোগেদি ইজৰাইলবিলাকে যেতিয়া ঈশ্বৰ যীহুক এৰি মূৰ্তি পূজা কৰিবলৈ আৰম্ভ কৰিছিল ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে নানা ৰকমৰ অমংগলৰ কথা প্ৰচাৰ কৰিছিলে তেওঁৰ দাসবিলাকৰ যোগেদি বাট ঈশ্বৰে কেতিয়াও বিচৰা নাছিলে এই অমংগলৰ কথাবিলাক তেওঁলোকৰ জীৱনত পৰক যেতিয়া আমি জেৰেমিয়াৰ বিষয়ে পঢ়ো জেৰেমিয়াৰ কিতাপখন জেৰেমিয়া বাবাৰীৰ কিতাপখন তাত আমি দেখিবলৈ পাওঁ ঈশ্বৰে প্ৰতি প্ৰভাতে নিজৰ দাসক উঠায় আৰু নিজৰ লোকবিলাকক চেতনা দিবলৈ তেওঁলোকৰ ওচৰলৈ পঠায় তাত জেৰেমিয়া বাবাৰীয়ে নিজৰ লোকবিলাকৰ কাৰণে ইজৰাইল লোকবিলাকৰ কাৰণে বহুত ক্ৰন্দন কৰে যে তেওঁলোকে মন পাল্টন কৰি ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহিব লাগে মই যেতিয়া তাক পঢ়ি আছিলো তেতিয়া মই কিছুমান কথা নটিচ কৰিলো বিশেষকৈ মই নটিচ কৰিলো যে ঈশ্বৰ একচুৱেলি নিজৰ লোকবিলাকক প্ৰতিদিনেই তেওঁৰ ওচৰলৈ ঘূৰি আহিবলৈ ৰিঙিয়াই মাতে প্ৰিয়সকল 24 ঘণ্টা তেওঁৰ হৃদয়ত তেওঁৰ মনত আন কাৰো কথা তেওঁ চিন্তা নকৰে নিজৰ সন্তানবিলাকৰ বাহিৰে নিজৰ সন্তানবিলাকক চেতনা দিয়াৰ বাহিৰে তেওঁৰ মনত কোনো কথা হয়তো অধিককৈ নাথাকে প্ৰিয়সকল যেতিয়া আমাৰ জীৱনত নতুন এটা বেবী আহে তেতিয়া আমি তাৰ বহুত কেয়াৰ কৰোঁ প্ৰতি ৰাতিপুৱা প্ৰতিটো মুহূৰ্তত আমি তাৰ বিষয়ে আমি ভাবি থাকোঁ তাক আমি কেয়াৰ কৰি থাকোঁ বহুত গুৰুত্বপূৰ্ণভাৱে আমি তাক কৰোঁ আমাৰ ঈশ্বৰ পিতৃ হোৱা হেতুকে
আমি তেওঁৰ সন্তান হোৱা হেতুকে তেওঁ আমাৰ প্ৰতি প্ৰতিটো মুহূৰ্ত প্ৰতিটো সময়ত তেওঁ আমাৰ কাৰণে চিন্তা কৰে। প্ৰিয়সকল, আমি যেতিয়া চাওঁ যে যোছেফৰ জীৱনৰ বিষয়ে, যোছেফক ঈশ্বৰে এটা সপোন দেখুৱাইছিলে। এই সপোন তেওঁ যেতিয়া নিজৰ পিতৃবিলাকৰ আৰু ভাইবিলাকৰ আগত ক'লে, তেতিয়া সকলোৱে তেওঁক ধিক্কাৰ দিয়ে আৰু নিজৰ ভাইবিলাকে তেওঁক হিংসা কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁক কোবালে, অত্যন্ত তেওঁক শাস্তি দি মিছৰলৈ তেওঁক বেচি পঠালে আৰু মিছৰত পথিফৰ নামৰ ব্যক্তিজনৰ ঘৰত তেওঁ চাকৰ খাটিবলগীয়া হৈছিলে আৰু তেওঁ জেলত খাটিবলগীয়া হৈছিলে। তেওঁৰ জীৱন নানা ৰকমৰ তাৰণা দুখ কষ্টৰ মাজেৰে তেওঁ পাৰ কৰিবলগীয়া হৈছিলে। বাট অৱশেষত ঈশ্বৰে তাৰ জীৱনৰ প্ৰতি যি দৰ্শন দিছিলে, সেই সপোন, সেই দৰ্শন ঈশ্বৰে তেওঁৰ জীৱনত ফলিয়ালে। তেওঁ প্ৰধানমন্ত্ৰী হ'ল মিছৰ দেশত। প্ৰিয়সকল, যোছেফৰ জীৱনত বহুতো কষ্ট, বহুতো দুখ আৰু যন্ত্ৰণা আহিছিলে, বাট তেওঁ ঈশ্বৰৰ প্ৰতি বিশ্বাসটো কেতিয়াও হেৰুৱাই দিয়া নাছিল। আমাৰ জীৱনতো বহুত সমস্যা, বহুত কষ্ট, হয়তো টকা পইচাৰ নাটনি, হয়তো আমাৰ প্ৰব্লেম, আমাৰ পৰিয়ালত বহুত কিছুমান সমস্যা চলি আছে, হয়তো আপোনাৰ জীৱনত বহুত ৰকমৰ সমস্যা চলি আছে। আপোনাৰ ল'ৰা ছোৱালী হয়তো আপোনাৰ কথা নুশুনে, আপোনাৰ ৱাইফৰ লগত আপোনাৰ হয়তো মনৰ ইচ্ছাবিলাক নিমিলে, আপোনাৰ চিন্তা আছে ভৱিষ্যতে মই কিদৰে মই নিজৰ ল'ৰা ছোৱালীক শিক্ষা দান কৰিম, ভাল শিক্ষা গ্ৰহণ কৰিবলৈ মই ছাপোৰ্ট কৰিব পাৰিম নে নোৱাৰিম। প্ৰিয়সকল, আমাৰ জীৱনত যেতিয়া আমি ঈশ্বৰৰ পথত আগবাঢ়িবলৈ চেষ্টা কৰোঁ, আমাক বহুত মানুহে ভুল বুজিবলৈ আৰম্ভ কৰে, বহুত মানুহে আমাক নিন্দা তাৰণা কৰিবলৈ আৰম্ভ কৰে। আমাৰ পৰা বহুত মানুহ নিজে নিজে পৃথক হৈ যায়, কাৰণ বিচাৰিলে একো নাপাওঁ। বিকজ আমাৰ জীৱনৰ যিটো পথ, যিটো পথত আমি গৈ আছো, সেই পথৰ বিষয়ে বাইবেলত লিখা আছে, সেই পথ ঠিক আৰু দুৱাৰ ঠিক, বাটু চেপ, কিন্তু শেষত আমি জীৱন পাওঁ। এইসকল, এই যি পথৰ বিষয়ে মই কৈছো, এই পথ অকলশৰীয়া পথ হয়। আপুনি অকলে ইয়াত যাব লাগিব, আপুনি অকলে এই পথত আপুনি যাত্ৰা কৰিব লাগিব। আপোনাৰ লগত কোনো নাথাকিব, কোনো ব্যক্তি নাথাকিব, বাট এই পথত যাবলৈ আপোনাৰ লগত পবিত্ৰ আত্মা থাকিব। হয়তো আমাৰ জীৱনত দুখ থাকিব পাৰে, বাট বাইবেলত প্ৰতিজ্ঞা কৰা আছে যে
গীতমালা 3 সৈতে পাছপোৰ প্ৰতিজ্ঞা কৰাইছে ৰাতিপুৱাতে আনন্দ আহিব আমাৰ জীৱনত যিমানেই সমস্যা নাথাকিলে হয়তো আপুনি বুজি পোৱা নাই আজি কি হৈ আছে হয়তো আপুনি চিন্তাত পৰিছে আপোনাৰ জীৱন কিদৰে চলিব হয়তো আপুনি এজন ভাই হ'ব পাৰে আপুনি জব বিচাৰিছে বাট আপুনি কোনোমতে জব পাব পৰা নাই আপনি সেটল হব পৰা নাই বা আপনি জীৱনত বহুত আত্মিক দিশত উন্নতি কৰিবলৈ চেষ্টা কৰিছে কিন্তু বাট আপুনি উন্নতি কৰিব পৰা নাই বাইবেলত লিখা আছে আমি অলপ কাল দুখ ভোগ করার পাছত ঈশ্বর নিশ্চয় আমার সিদ্ধ বলবান শক্তিশালী কৰিব গতিকে প্ৰিয়সকল আমি সকলো ঈশ্বৰত বিশ্বাস ৰাখি আগবাঢ়ি যোৱা উচিত আমি কেতিয়াও আমাৰ বিশ্বাস হেৰুৱাই দিয়া উচিত নহয় আমি সদায় আমাৰ বিশ্বাস ৰাখিবৰ বাবে প্ৰাণপণে যুদ্ধ কৰিব লাগে আপোনালোক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক থ্যাংক ইউ